सो हाई नमस्कार वेलकम बैक टू माय यूट्यूब चैनल केरा मोटरसाइकेल ब्लॉग। सो आज देखो सेकेंड हैंड बाइक। सो आज बंगाईगाँव बरतला रोड। सो वो बाइक आसे এটা ডিটেইল দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো কন্টিনিউ কৰিবলৈ চাই থাকিব। সো ব্লগ আজিৰ ভিডিওটো আৰম্ভ কৰিম। সো বন্ধুসকল এইটো চাওক, এইটো হৈছে চিৰাং মটৰ। এইটো ইয়াৰ পেলা চাওক বহু ষ্টক আছে, পালচাৰ আছে, 220 আছে, সুপাৰ স্প্লেণ্ডাৰ আছে, গ্লামাৰ আছে, ডিস্কভাৰ আছে, বহু বাইক আছে আৰু ভিতৰত স্কুটিবিলাক আছে। মই ইয়াতে এটা ডিটেইল দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিওটো কন্টিনিউ কৰিবলৈ চাই থাকিব। সো বন্ধুসকল পোনপ্ৰথমে আৰম্ভ কৰিছোঁ। এইটো হৈছে পালচাৰ 125। এইখনৰ সন্মুখৰ লুকটো এবাৰ চাই লওক আপোনালোকে। এইখন সন্মুখৰ পৰা চাই লওক আপোনালোকে। এইখন কিমান কিলোমিটাৰ চলিছে? 25,000 চলিছে। আৰু এইখনৰ কিমান বছৰ হৈছে ৰানিং? আপোনাৰ 1.5 বছৰ হৈছে। 1.5 বছৰ বয়স হৈছে এইখনৰ। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? 75,000 প্ৰাইচ ৰাখিছে। মোৰ চেনেলৰ নাম ক'লে কিবা এটা ডিছকাউণ্ট হ'বনে? ডিছকাউণ্ট হৈ যাব, আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। মই সকলো ডিছটো দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে এবাৰ পিছৰ পৰা চাই লওক। পূৰা ধুনীয়া কণ্ডিশ্যন আছে, টায়াৰ চায়াৰ সকলো অ'কে আছে, বঢ়িয়া কণ্ডিশ্যন আছে। আৰু নেক্সট আছে 220F। সন্মুখৰ পৰা এবাৰ চাই লওক আপোনালোকে। পূৰা ধুনীয়া কণ্ডিশ্যন আছে, টায়াৰ চায়াৰ সকলো অ'কে আছে। এইখন কিমান কিলোমিটাৰ চলিছে? 50,000 কিলোমিটাৰ চলিছে। এইখনৰ বয়সটো কিমান? 19 বছৰ। কয় বছৰ? 3 বছৰ হৈছে। এইখন 3 বছৰ ৰানিং। আৰু এইখনৰ প্ৰাইচটো কিমান? এইখনৰ প্ৰাইচটো হৈছে 65। এইখনৰ প্ৰাইচটো 65। কিবা এটা নাম ক'লে কিবা এটা ডিছকাউণ্ট হৈ যাব। নেক্সট আছে ছুপাৰ স্প্লেণ্ডাৰ, নিউ মডেল হয়। এইখনৰ লুকটো এবাৰ চাই লওক আপোনালোকে। অলপ স্কেচ আছে ইয়াতে, অলপ স্কেচ আছে। আপোনালোকে ইয়াতে আহিলে কিবা এটা ডিছকাউণ্ট কৰি দিব আপোনালোকে। স্কেচটো চাই ভালদৰে চাই পেলাই ল'ব। এইখনৰ কিমান বছৰ কিমান ৰানিং হৈছে? ৰানিং আপোনাৰ 14,000 চলি আছে। 14,000 চলিছে এইখন। আৰু এইখনৰ প্ৰাইচটো কিমান? এইটো 70। এইখনৰ প্ৰাইচটো ৰাখিছে 70। কেইবছৰ গাড়ী এইখন? আপোনাৰ 1.5 বছৰমান হৈছে। আহিলে মোৰ চেনেলৰ নাম তৰফৰ পৰা আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব। চ' নেক্সট আছে গ্লামাৰ। আপোনালোকে এবাৰ চাই লওক গ্লামাৰটো। পূৰা ধুনীয়া কণ্ডিশ্যন আছে, আপোনালোকে আহিলে কিবা এটা লৈ যাব পাৰিব। চ' এইখন কিমান বছৰ হৈছে এইখনৰ গাড়ী? 7 মাহ গাড়ী। 7 মাহ হৈছে, অকল 7 মাহ হৈছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? আপোনাৰ 75। এইখনৰ প্ৰাইচটো হ'ব 75 আহিব। মোৰ চেনেলৰ পৰা আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব। আৰু নেক্সট আছে পুৰণি মডেল গ্লামাৰ। এইবোৰ গ্লামাৰৰ ডিমাণ্ডটো বেছি সঁচাকৈ। হেডলাইটটো চাওক, ধুনীয়াকৈ এনেই ধুনীয়া হৈ আছে, বঢ়িয়া কণ্ডিশ্যন আছে। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। চ' এইখন কিমান কিলোমিটাৰ চলিছে দাদা? 1 কিলোমিটাৰ আপোনাৰ 6,000 চলি আছে। 6,000। এইখন চলিছে 6,000 কিলোমিটাৰ। আৰু এইখনৰ বয়সটো কিমান হৈছে? 3 বছৰ। 3 বছৰ ৰানিং। মাত্ৰ কিলোমিটাৰ চলিছে 6,000। প্ৰাইচটো কিমান ৰাখিছে? প্ৰাইচটো আপোনাৰ এটা 65। মোৰ চেনেলৰ তৰফৰ পৰা আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। চ' নেক্সট আছে এইটো প্লেজাৰ ন? এইখন আছিলে হিৰ' প্লেজাৰ। চ' এইখনৰ লুকটো এবাৰ চাই লওক আপোনালোকে সন্মুখৰ পৰা। পূৰা বঢ়িয়া কণ্ডিশ্যন আছে, ধুনীয়া হৈ আছে গাড়ীখন। চ' আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। দাদা এইখন কিমান কিলোমিটাৰ চলিছে? এইটো আপোনাৰ দাদা 13,000 চলি আছে। এইটো 13,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ বয়সটো কিমান? এইটো বয়স আপোনাৰ 1 বছৰ। 1 বছৰ হৈছে। 1 বছৰ বয়স হৈছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? 70 হৈ এইখনৰ প্ৰাইচটো 70 কৈছে। মোৰ চেনেলৰ তৰফৰ পৰা আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। আৰু নেক্সট আছে ডিস্কভাৰ। আপোনালোকে সন্মুখৰ টায়াৰ চায়াৰ চাই লওক, পূৰা বঢ়িয়া কণ্ডিশ্যন হৈ আছে। এইখন কিমান বছৰ হৈছে ৰানিং? এতিয়া আপোনাৰ 10 বছৰ ৰানিং। 10 বছৰ হৈছে ৰানিং, পুৰণি হৈ গৈছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? প্ৰাইচটো আপোনাৰ 35 প্ৰাইচ ৰাখিছে। কিবা এটা মোৰ চেনেলৰ তৰফৰ পৰা আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব আপোনালোকে। 10 বছৰ হৈছে, গাড়ীটো ধুনীয়া হৈ আছে। মাত্ৰ 35,000 দি পেলাই লৈ যাব পাৰিব। মোৰ চেনেলৰ তৰফৰ পৰা 1,000-2,000 টকা ডিছকাউণ্ট পাব। আৰু নেক্সট আছে গ্লামাৰ। হিৰ' গ্লামাৰ হয় এইখন ৰঙা কালাৰৰ আছে। ৰঙা কালাৰ হেডলাইটটো এবাৰ চাই লওক আপোনালোকে, পূৰা ধুনীয়া কণ্ডিশ্যন আছে। চ' আপোনালোকে এবাৰ চাই লওক। এইখন কিমান কিলোমিটাৰ চলিছে দাদা? 21,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে? এইখনৰ প্ৰাইচটো 70,000 প্ৰাইচ ৰাখিছে। কিবা এটা চেনেলৰ নাম ক'লে কিবা এটা ডিছকাউণ্ট হবে নাই? ডিছকাউণ্ট হৈ যাব। মই সকলো ডিছক্ৰিপশ্যনত দিম। আৰু নেক্সট আছে স্কুটি 3টা স্কুটি আছে। মই ডিটেইলটো দি আছোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। চ' আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে, মোৰ চেনেল ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবটো কৰি দিবা। এইখন কি আছিলে? কি আছিলে? হোণ্ডা ডিউ।
এখন আসলে হোন্ডা ডিও এখানে কিলোমিটার কিমান কিলোমিটার চলিছে 29,000 29,000 কিলোমিটার চলিছে আৰু কেই বছৰ হৈছে বয়স তো আপনার 2 বছর মানে 2 বছৰমান বয়স হৈছে আৰু এখানে প্ৰাইচটো কিমান ৰাখিছে এখানে প্ৰাইচটো 60 মোৰ চেনেলৰ তৰফৰ পৰা আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব আৰু নেক্সট আছে এপ্ৰিলা ষ্টৰ্ম এইখনৰ বয়সটো কিমান হৈছে দাদা একটু বয়স তো দাদা আপনার 1 বছর মানে 1 বছৰমান বয়স হৈছে আৰু এইখনৰ কিমান কিলোমিটাৰ চলিছে এইখন তো 18,000 চল্লিশ 18,000 কিলোমিটাৰ চলিছে পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে আপোনালোকে আহিলে লৈ যাব পাৰিব এইখনৰ প্ৰাইচটো কিমান প্রাইস তো 70 70 এখানে প্রাইসটো 70,000 কিবা এটা আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব আপোনালোকে চ' বন্ধুসকল আৰু এটা আছিলে এইটো হৈছে ৰেক্স এইখনত কিমান কিলোমিটাৰ চলিছে 5,000 মান চল্লিশ এইটো 5,000 কিলোমিটাৰ চলিছে আৰু এইখনৰ বয়সটো কিমান বয়স তো আপনার 8 বছর 8 বছৰ হৈছে বয়স আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে প্রাইস তো 37,000 কিবা এটা ডিছকাউণ্ট হ'বনে ডিছকাউণ্টটো দি দিব আপোনালোকে চ' ভিতৰত কেইটা আছে সেইটো ডিটেইলছ দি আছে অকল নেক্সট আছিলে গ্লামাৰ এইটো সন্মুখৰ পৰা চাই লওক আপোনালোকে টায়াৰ চায়াৰ সকলো ধুনীয়া হৈ আছে বঢ়িয়া কণ্ডিশ্যনত আছে আপোনালোকে আহি পেলাই লৈ যাব পাৰিব চ' এইখন কিমান কিলোমিটাৰ চলিছে তাত এইখন 21,000 কিলোমিটাৰ চলিছে আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব চ' এইখনৰ প্ৰাইচটো কিমান প্রাইস তো 75 এইখনৰ প্ৰাইচটো হৈছে 75 গ্লামাৰটোৰ ডিমাণ্ডটো অলপ বেছি সেইকাৰণে প্ৰাইচটো অলপ ডিমাণ্ডটো হাই হৈ আছে চ' আপোনালোকে জানে কিবা এটা আহিলে কিবা এটা নেক্সট আছে ছুপাৰ স্প্লেণ্ডাৰ এইখন বয়সটো কিমান হৈছে দাদা বয়স তো 10 বছর 10 বছৰ বয়স হৈছে আৰু এইখন কিমান কিলোমিটাৰ চলিছে তো আপনার 30,000 চলে আছে 30,000 কিলোমিটাৰ চলিছে আৰু এইখনৰ প্ৰাইচটো কিমান দেখিছে আপোনালোকে প্রাইস তো আপনার 45 45 প্ৰাইচ লাগিছে কিবা এটা আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব আৰু নেক্সট আছে ডিস্কভাৰ আপোনালোকে সন্মুখৰ পৰা চাই ল'ব এবাৰ পূৰা ধুনীয়া কণ্ডিশ্যন আছে নীলা কালাৰৰ হয় চ' এইখন কিমান কিলোমিটাৰ চলিছে তো আপনার কিলোমিটার তো 20,000 মান চলে আছে এইখন 20,000 কিলোমিটাৰ চলিছে আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব আৰু এইখনৰ প্ৰাইচটো কিমান লাগিছে আপোনালোকে প্রাইস তো আপনার 35 এইখনৰ প্ৰাইচটো 35 কিবা আহিলে কিবা এটা ডিছকাউণ্ট হ'বনে আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব চ' নেক্সট আছে স্কুটি ইয়ামা কোম্পানী হয় ইয়ামা কোম্পানীৰ স্কুটি হয় এইখনৰ প্ৰাইচটো কিমান ৰাখিছে আপোনালোকে এইখনৰ প্ৰাইচটো 50,000 ৰাখিছে তেওঁলোকে আৰু এইখন কিমান কিলোমিটাৰ চলিছে তো আপনার 20,000 মান চলে আছে এইখন 20,000 কিলোমিটাৰ চলিছে আৰু এইখনৰ প্ৰাইচটো 50,000 মানে শুনা পাইছে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব আৰু নেক্সট আছে হোণ্ডা এইখনৰ সন্মুখত লুকটো এবাৰ চাই লওক আপোনালোকে ধুনীয়া হৈ আছে এনেই আৰু এইখনত কিমান কিলোমিটাৰ চলিছে এইখন তো আপনার 55 মান চলে আছে কিলোমিটার 55,000 কিলোমিটাৰ চলিছে আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব আৰু এইখনৰ প্ৰাইচটো কিমান লাগিছে তো আপনার 30,000 টকা অনলি 30,000 দি পেলাই এইখন লৈ যাব পাৰিব আপোনালোকে স্কুটি চ' নেক্সট আছে আৰু ইয়ামা কোম্পানীৰ নীলা কালাৰৰ স্কুটি ইয়ামা কোম্পানী হয় এইখন কিমান কিলোমিটাৰ চলিছে এইখন 15,000 চলে আছে এইখন 15,000 কিলোমিটাৰ চলিছে আৰু এইখনৰ প্ৰাইচটো কিমান হ'ব তো এখানে প্রাইস তো আপনার 45 এইখনৰ প্ৰাইচটো 45 আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব আপোনালোকে চ' ভিডিঅ'টো কেনেকুৱা পালে লাইক চেণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা সকলোৱে চ' আহি আছোঁ নেক্সট ভিডিঅ'লৈ কেনেকুৱা পালে সকলোৱে লাইক ছাবস্ক্ৰাইবটো কৰি দিবা